এতিয়া বনাম মই আমলখি আচাৰ আৰু এইখিনি হৈছে বইল কৰি থোৱা আমলখি বইল কৰি পেলাই 2-3 দিনমান ৰ'দত শুকাই থ'ব লাগে, তাৰ পৰাহে ভাজি বনাব। তাৰপৰা এইখিনি মই আগতে যিখিনি এড কৰিছিলোঁ জলফাই আচাৰৰ লগত সেয়াই এড কৰিছোঁ আৰু ইয়াত জলকীয়া দিয়া হোৱা নাই, জলকীয়াখিনি মই পিছত দিম। তো এতিয়া মই ধুনীয়াকৈ পগাই কৰি মই আমলখিখিনি দি দিম আৰু পিছত জলকীয়াটো যেতিয়া দিম সেয়াও মই তেলত ভাজি কৰিয়ে আকৌ জলকীয়াখিনি আমলখি বৈয়ামত ভৰাই দিম। তো এয়া মই ধুনীয়াকৈ ভাজি কৰি হোৱাৰ পিছত আকৌ অথনিৰ দৰে নিমখো দিলোঁ। নিমখ দি কৰি হোৱাৰ পিছত ধুনীয়াকৈ ভাজি ইমান দেৰি ভাজিব নালাগে, অকণমান ভাজি ধুনীয়াকৈ মানে মিক্স হ'ব লাগে ন মছলাখিনি, তো ধুনীয়াকৈ মিক্স হৈ যোৱাৰ পিছত এইখিনি আধা ঘণ্টামান চেঁচা হ'লে থৈ দিব। আৰু এইটো ঔটেঙা আচাৰ দেই, মই আগতে বনাইছিলোঁ আপোনালোকক দেখুৱাইছোঁ আৰু ঔটেঙা আচাৰ বনাইছিলোঁ আৰু মই খৰিচা আচাৰ বনাইছিলোঁ। খৰিচাটো বহুত দিনৰে দিন হ'ল বাৰু, এতিয়া আদায় হ'বই হ'ল। তো এয়া ঠাণ্ডা হোৱাৰ পিছত মই ধুনীয়াকৈ ভৰাই দিলোঁ বৈয়ামত। তো এয়া মোৰ হৈ গ'ল আচাৰ। তো এতিয়া মই ধুনীয়াকৈ ৰ'দত দি থৈছোঁ। তো আজিলৈ ইমানেই, বাই বাই।